প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কিতাপৰ ষষ্ঠ অধ্যায়ৰ অন্তৰ্গত যিটো বিষয় বৰ্গ আৰু বৰ্গমূল, এই বিষয়ে আজি আলোচনা কৰিম। তোমালোকে মোৰ ভিডিঅ'টো মনোযোগেৰে চাই যাবা। এইকেইটা পূৰণলৈ তোমালোকে চোৱা। মই কেইটামান এক্সাম্পল লৈছোঁ এই বৰ্গ আৰু বৰ্গমূল বুজি লোৱাৰ কাৰণে। চোৱা তোমালোকে 2 = কি লিখিছোঁ 1 × 2 লিখিব পাৰিনে নাই। তাৰপিছত চোৱা 3 = 1 × 3, 4 = 2 × 2। তাৰপিছত আমি কি লিখিম এক্সাম্পল হিচাপত 6 = 2 × 3। তাৰপিছত 9 = কি লিখিব পৰা যাব 3 × 3। তাৰপিছত চোৱা 12 = 4 × 3। তাৰপিছত আহা তুমি 16 = 4 × 4। এইকেইটা পূৰণফললৈ চোৱা তোমালোকে। ইয়াত দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি 2 পাইছোঁ। ইয়াতো দুটা সংখ্যাৰ পূৰণফল হিচাপে 3। ইয়াতো প্ৰত্যেকটোতে দেখিছোঁ মই দুটা সংখ্যাৰ পূৰণফল লৈছোঁ। ইয়াত এটা তোমালোকে এই পূৰণফললৈ চোৱা দেখিবা যে 4 পূৰণৰ যিটো ক্ষেত্ৰত যিটো 4 পূৰণফল হিচাপে যিটো পাইছোঁ, তাৰপিছত 9ৰ যিটো পাইছোঁ, তাৰপিছত 16ৰ যিটো পালোঁ, সেইটো তোমালোকে এটা বিশেষ এটা তোমালোকে ডিফাৰেন্সটো চোৱা। তাত কি কৰিছোঁ 2ক 2ৰে পূৰণ কৰি 4 পোৱা গৈছে, 3ক 3ৰে পূৰণ কৰি 9 পোৱা গৈছে, 4ক 4ৰে পূৰণ কৰি 16 পোৱা গৈছে। এনেকুৱা যিবোৰ সংখ্যা একে দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিম, সেই সংখ্যাবিলাকক কোৱা হ'ব বৰ্গ সংখ্যা। ভেৰি চিম্পল, জটিল একো নাই। বৰ্গ সংখ্যা হ'বলৈ হ'লে দুটা একে সংখ্যাৰ পূৰণফল হ'ব লাগিব। এই যে এই 4টো এটা বৰ্গ সংখ্যা, 9 এটা বৰ্গ সংখ্যা, 16টো বৰ্গ সংখ্যা, এই 12টো বৰ্গ সংখ্যা নহয়, কাৰণ 4 পূৰণ 3 একে দুটা সংখ্যাৰ পূৰণফল নহয়। 6টো বৰ্গ সংখ্যা হ'ব নেকি? নহয়। 2টো বৰ্গ সংখ্যা হ'বনে? নহয়। এই 3টো বৰ্গ সংখ্যা হ'বনে? নহয়। এতিয়া চোৱা 1টো চোৱা। 1ক আমি কি লিখিব পাৰিম 1 পূৰণ 1, অৰ্থাৎ 1টো কি বৰ্গ সংখ্যা। এতিয়া 1 পূৰণ 1ক আমি আৰু একদৰে লিখিম 1²। তাৰপিছত ইয়াকো আমি লিখিম 2²। ইয়াক লিখিম কি নহয় ক'ত আছে, ইয়াক লিখিম 3²। তাৰপিছত ইয়াত কি লিখিম 4²। ঠিক আছে। ইয়াত আমি 2ৰ বৰ্গ 4 বুলি ক'ম। ইয়াক কি বুলি কোৱা হয় 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16। মই লিখি দিওঁ 1ৰ বৰ্গ কি হ'ব 1ৰ বৰ্গ 1, 2ৰ বৰ্গ কি হ'ব 4, 2ৰ 2 গুণ 4, 3ৰ বৰ্গ কি হ'ব 3ৰ 3 গুণ 9, 4ৰ বৰ্গ কি হ'ব লিখিছোঁ নহয়, 4ৰ বৰ্গ তোমালোকে দেখিছা। 4ৰ বৰ্গ কিমান 16, হয় নহয়, 4ৰ বৰ্গ 16। একেদৰে যদি সংখ্যা এটা এ সংখ্যা হয়, তেতিয়াহ'লে এৰ বৰ্গ কি হ'ব a²। এ পূৰণ a²। যেনেকুৱা মই ইয়াত লিখিছোঁ 1², 1 × 1 = 1², 2 × 2 = লিখিছোঁ কি 2², 3 × 3 কি লিখিছোঁ 3², 4 × 4 কি লিখিছোঁ 4²। চ' এৰ বৰ্গ কি হ'ব a²। বুজি পাইছা? এতিয়া আহা বৰ্গমূল। সহজ, একেবাৰে টান নহয় বিষয়টো, তোমালোকে চাই যাবা। বৰ্গমূল এতিয়া এই যে ক'লোঁ কি কৈছোঁ 1ৰ বৰ্গ 1, 2ৰ বৰ্গ কি লিখিছোঁ 4, 3ৰ বৰ্গ লিখিছোঁ 9, 4ৰ বৰ্গ লিখিছোঁ 16। ইয়াৰ বিপৰীতভাৱে আমি কি লিখিব পাৰিম যে 1ৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল কি 2, 9ৰ বৰ্গমূল কি হ'ব 3, 16ৰ বৰ্গমূল কি হ'ব 4। ইয়াক আমি লিখিম কেনেকৈ চোৱা, গাণিতিক ভাষাটো কেনেকৈ হ'ব
root 1 is equal to 1, root 4 is equal to 2, and root 9 is equal to কি 3, and root 16 is equal to 4. এইটো হৈছে বৰ্গমূলৰ চিন। এইটো লিখাৰ ষ্টাইল হৈছে এনেকৈ আনিবা, টানি দি এনেকৈ দি দিবা। এইটো হৈছে বৰ্গমূলৰ চিন। কিতাপত চাবা তোমালোকে ইয়ে বৰ্গমূলৰ চিন বুজায়। পঢ়োঁতে কি পঢ়িবা ৰুট 1, ৰুট 4 বা ৰুট অভাৰ 1, ৰুট অভাৰ 4 এনেকৈ ক'ব পাৰিবা। ৰুট 19, ৰুট 16 বা স্কুৱেৰ ৰুট 1 এনেকৈও ক'ব পাৰা। ৰুট 16 ইজ ইকুৱেল টু 4। ঠিক আছে। এই এতিয়া তুমি 64 সংখ্যাটো চাওঁ আমি। 64ৰ বৰ্গমূল কি হ'ব ভাবাচোন, কি হ'ব? 64 কোন দুটা একে সংখ্যাৰ পূৰণ পৰিচয় প্ৰকাশ কৰিব পাৰি? 8 into 8। চ' 64ৰ বৰ্গমূল কি হ'ব? 8। আমি লিখিম ৰুট 64 ইজ ইকুৱেল টু 8।